এয়া হ'ল ভাঙন মাছ। ভাঙন মাছ ৰখাইছিলোঁ। এয়া হ'ল লাই শাক, এয়া হ'ল ঔটেঙা, আৰু এয়া চাওকচোন এই কচুটেপুকেইটা। মানুহ কম যে, 3টাহে মানুহ, 2টা নায়েই ঘৰত, সেইকাৰণে কেইটামানহে বইল কৰিছোঁ। এয়া চাওকচোন, কচুগুটি, মাছ, ঔটেঙা। আপোনালোকে ৰান্ধেনে? এয়া আচলতে আগতে আমাৰ আইতাহঁতে খুব ধুনীয়াকৈ বনাই খুৱাইছিলে। এই তৰকাৰীখন খুব ধুনীয়া সোৱাদ হয়। আপোনালোকে কেনে বনাই খায়নে, কেনে পায় জনাবচোন।